হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পৰীক্ষিত ব্লগছ। বহুত দিনৰ মূৰত আকৌ এটা সুন্দৰ ব্লগত গেলি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি যাই আছোঁ ভৈথেলি মেলা চাবাক গেলি ৰামদিয়াত হয়। আৰু মই একেলাই নাযাওঁ, মোৰ লগত কালু যাব আৰু এটা লগৰ আছে, সেইটো হৈছে এই ধৰা যাই আছে। তো গাইজ বৰ্তমান যাই আছোঁ আমি কয়াতুলৰ মাজেদি চাইকেল লৈ যাই আছোঁ। তো আগত গেলি যাই লগ পাই আছোঁ দিয়ক। এতিয়া প্ৰায় টাইম হৈছে 1মান বাজিলেই আৰু। আমি আহি পালোঁ খবনচা আৰু মজা এটা জেগাত ৰখিছোঁ। তো ভাগাত ধৰিছোঁ অলপমান যাই আছোঁ। আৰু মোৰ বেক চাইডে আছে কালু ভাই কেনাই, আৰু ইফালে হালৈ কেনাই, এই মজা ৰাস্তা দি যাই আছোঁ গাইজ দিয়ক। সকলোকে মোৰ ফালৰ পৰা কলংক হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু গাইজ এনেকৈ আমি যাই আছোঁ ভৈথেলি মেলাত, দেখি সেইখন যাই আছোঁ স্বাগতম ভৈথেলি মেলাক গেলি। হৈ গাইছে কালু ইয়াতে দাম দৰ মিলি আছে, কিবা টেম্পাৰ লগাই বোলে। কি মোবাইল চাওঁ পাবি না আৰু গাইছ বস্তুৰ ইমান দাম, এইগিলা দা কটাৰী চটাৰী আছে। আৰু বতৰটো কেম্বাকে আহিছে, বৰষুণ আহে ইয়াতে প্ৰত্যেকবাৰে। এই গাইছে কালুই দাও চাই আছে। আৰু ইয়াতে ঠাণ্ডা লৈ ল'লা, ঠাণ্ডা খাব ঠাণ্ডা। কালৰ চৰ্দি লাগিলে নাখাওঁতে। আৰু গাইছ আহিফালে এখন কাপোৰ দোকানত ৰখছোঁ আমি। এই কাপোৰ কালুকো চব লাগে, কাপোৰ চাই আছে। ম'ম' লৈছোঁ, ম'ম' খাই যা। ঠাণ্ডা গৰম গৰম নাই। এই গাইছ ইয়াতে মিঠাই কিনবা আহিছোঁ। মানুহৰ ভিৰ বাপ্পা, যিমান গধূলি হৈ যায় আছে ইমান মানুহৰ ভিৰ বেছি হৈ গৈছে। এই দাদা ভগাই দিয়া আৰু ঘূৰি ঘূৰি আমি আৰু ফাইনেলি লগ পালোঁ। ছাৰ কেনেকুৱা? আৰু ছাৰক চবে চিনিয়ে পায়, যোনে যোনে চিনি নাপায় কমেণ্ট কৰি দিব এটা। ছাৰে ৰামদিয়াৰ মাষ্টৰ হয়। বঢ়িয়া লাগে গাইছ একদম। আৰু গাইছ এই ভৈথেলি মেলা হৈছে ৰামদিয়াৰ 18খন সত্ৰ, মানে 18টা বিগ্ৰহ আজি এই ভৈথেলি মেলাত স্থাপন কৰা হয়। আৰু গাইছ মাধৱদেৱে যেতিয়া ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল, তেতিয়া ৰামদিয়াবাসী আজিৰ দিনটোতে তেওঁক বিদায় দিছিল। তেওঁ নাৱেৰে যাত্ৰা কৰিছিল, আৰু সেই দিনটোতে তেখেতসকলে স্মৰণ কৰি ৰাখিবলৈ এই ভৈথেলি মেলা উদযাপন কৰে। আৰু গাইছ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। মই যিখিনি জানো সেইখিনিয়ে কৈছোঁ আৰু।
গাইছ এনেকৈ আমি আহি পালোঁ চাইকেল চোৱা ঘৰত গ'লে। আৰু আজি ভিডিঅ'টো প্ৰায় এইখিনি, যদি ভিডিঅ'টো চাই অলপ হ'লে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু চেনেলটো যদি কোনোবা নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম আৰু বেলেগ এটা ব্লগত, তেতিয়াহ'লে বাই বাই, ধন্যবাদ।